বিজেপি হাটাও আসাম বাঁচাও বিজেপি হাটাও আসাম বাঁচাও ইমান ভাল পাইছে আমাৰ বড়ো ভাষাত কি কয় চিনাইবাদী শান্তি মুঠাটা নাম প্ৰমোদ বড়ো আপুনি আমাৰ মহিলাসকলক আই মাতৃসকলক যি ধৰণৰ ঠগাইছে আপোনাক ভাৱ লাগিব বুলি মই এটা সময়ত কৈছোঁ এইটোই লাগি আছে এতিয়া মই একদম খোলাখুলিকৈ কোৱা মানুহ আপোনালোকে জানে মই নিজে আন্দোলন কৰি অহা মানুহ আন্দোলন কৰিবলৈ পইচা লোৱা আন্দোলন দিল্লীত কৰিবলৈ গ'লেও আকৌ চৰকাৰৰ পৰা পইচা লৈ আপুনি সোধক চাওক হেলিকপ্টাৰত ঠেং আছে না নাই এইটো আগত সোধক প্ৰমোদ বড়ো সোধক হেলিকপ্টাৰত ঠেং আছে না নাই কয়টা কি কোনো ৰাজনীতিক কোনোবা ভেটিত থাকি পৃষ্ঠপোষকতাত থাকি পেলাই কেতিয়াও কাম কৰা নাই আৰু কাম নকৰে ABSU আন্দোলন কৰিবলৈ পইচা লোৱা আন্দোলন দিল্লীত কৰিবলৈ গ'লেও আকৌ চৰকাৰৰ পৰা পইচা লৈ ABSU মানে UPPL মানে ABSU একে কথা এইটো UPPL কৈছে বুলি ক'ব পাৰোঁ বা ABSU কৈছে বুলি ক'ব পাৰোঁ কথা এটা একে বস্তু এইটো আমাৰ কাৰণে নতুন নহয় ABSU বা UPPL আন্দোলন কৰাটো আমাৰ কাৰণে নতুন কথা নহয় এইটো হৈ আছে এতিয়া চৰকাৰ নাই কি কৰি থাকিব সেই আন্দোলন बिटिआरखौ जुदि बिराद मोजां मोनथारोबा बिटिआर आरो नोंसिनि गांनाय उखैनायखौ सुफुंजोबोबा नोंसोरो प्रमोद बड़ो दिपेन बड़ो ABSUनि जेसेबां लिडार दं UPPLनि जेसेबां लिडार दं बे बिटिआर सुक्तिखौ लानानै बिटिआर एग्रिमेन्टखौ लानानै मंगल ग्रहआव थांनानै बिटिआर रायजो ग्रें ग्रें खुंनानै जायो जोंनि बे रायजोआ खिन्थु बिटिसिसो जों बिटिसियावसो थायो नोंसिनि बिटिआरआव जोङो थाया অহা 20 তাৰিখ নৱেম্বৰত নতুন দিল্লীত 10টা শিক্ষিদল উত্তৰ পূৰ্বাঞ্চলত তেখেতসকলক আমন্ত্ৰণ জনাই এই যে 125 এমেণ্ডমেণ্টটো পাছ কৰিব লাগে ইয়াৰ কাৰণে আমি এটা সেমিনাৰ আমি আয়োজন কৰিছো লগতে 21 তাৰিখে যন্তৰ মন্তৰত এটা ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হ'ব ইয়াৰ পাছতো যদি কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে 2 লাখ লোকৰ সমাৱেশেৰে ডিসেম্বৰত কুকুৰাঝাৰত গ্ৰহণ কৰিব বিশাল প্ৰতিবাদী কাৰ্যসূচী কলে ABSUৰ সভাপতি দীপেন বড়োৱে আৰু এই কথাকো কৈছো আমি যদি বিল পাছ নহয় তেতিয়া হলে আমি ডিসেম্বৰ মাহত কোকৰাঝাৰ 2 লক্ষ লগৰ সমাৱেশত এটা প্ৰতিবাদী বিশাল এটা মানে আমি ৰেলী কাৰ্যসূচী আমি লবলৈ বাধ্য হ'ম ইয়াকে লৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া নতুন কথা নহয় ABSUৱে আন্দোলন কৰিবই ABSU তো আজি নতুন কথা নহয় ABSU আন্দোলন কৰিবই মেলা ABSU তো আজি নতুন কথা নহয় ABSU আন্দোলন কৰিবই মেলা ABSU তো আজি নতুন কথা নহয় ABSU আন্দোলন কৰিবই মেলা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ এই কটাক্ষৰ প্ৰত্যুত্তৰত আন্দোলনৰ কাৰ্যসূচীক মান্যতা প্ৰদান কৰি ABSU সভাপতি দীপেন বড়োৱে কলে ইয়াত মূল যি কথা আছিল সেই কথাটোৱে আছিল যে 4.3 যোনটো আৰ্টিকেল 280 আৰু 125 সংবিধান সংশোধনী বিধেয়ক যোনটো বিধেয়ক নেকি 2019ত ৰাজ্যসভাত টেবল কৰা হৈছিল আৰু 2020ত বড়ো শান্তি চুক্তি হল এই বিলটো পাৰিত কৰিব লাগে আজি 5টা বছৰ উকলি যোৱাৰ পিছতো মানে গ্ৰাছৰুট লেভেলৰ যি অধিকাৰ বা শিক্ষিদলৰ অধিক ক্ষমতা সম্পন্ন কৰা পোনপটীয়া পুঁজি প্ৰদান কৰা সমষ্টি বৃদ্ধি কৰা এই মূল যি দফাৰ এই যে চুক্তিৰ যি আত্মা আছিল সেইটো আজিলৈকে কাৰ্যকৰী হোৱা নাই ABSU সভাপতি দীপেন বড়োৰ এই ভাষ্যৰ পাছতেই প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL আৰু ABSUৰ বিৰুদ্ধে পুনৰ সৰব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ABSU মানে UPPL মানে ABSU একে কথা এইটো UPPL কৈছে বুলি ক'ব পাৰোঁ বা ABSU কৈছে বুলি ক'ব পাৰোঁ কথা এটাই একে বস্তু এইটো আমাৰ কাৰণে নতুন নহয় ABSU বা UPPL আন্দোলন কৰাটো আমাৰ কাৰণে নতুন কথা নহয় এইটো হৈ আছে এতিয়া চৰকাৰ নাই কি কৰি থাকিব সেই আন্দোলন ইয়াকে লৈ সমানেই সৰব ABSU সভাপতি দীপেন বড়ো যাৰ বাবে সঠিকভাৱে অভিভাৱকৰ দায়িত্ব পালনৰ বাবে হাগ্ৰামা মহিলাৰীক মুকলি আহ্বান জনালে ABSUৰ সভাপতিগৰাকীয়ে তাত কাক বা ৰাজনীতিক কালাৰ দিয়া উদ্দেশ্য এতিয়া চৰকাৰ হোৱাৰ পিছত সেই মনোভাৱ সেই চিন্তাটো থাকিব নালাগে সেইটোৱে মানুহৰ মাজত এটা বিভেদ এটা বিভ্ৰান্তি আৰু মানুহৰ মাজত এটা মনত এটা আঘাত দিব গাৰ্জেন হিচাপে মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিটিচি বিটিআৰত প্ৰধান হিচাপে সকলো ৰাইজৰ জাতি জনগোষ্ঠীৰ অভাৱ অভিযোগ পূৰণ কৰাৰ যি গাৰ্জেনশ্বিপ সেইটো ল'ব কাৰণেহে মই আপোনাৰ মিডিয়াৰ যোগেদি মই আহ্বান জনাইছোঁ ইমানেই নহয় জাতীয় সংগঠন হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জাতিৰ বাবে গ্ৰহণ কৰা ভূমিকাৰ বিষয়েও দুহাৰিবলৈ নাপাহৰিলে ABSUৰ সভাপতিগৰাকীয়ে ABSU
কোনো ৰাজনীতিক কোনোবা ভেটিত থাকি পৃষ্ঠপোষকতাত থাকি পেলাই কেতিয়াও কাম কৰা নাই আৰু কাম নকৰে ABSU এজেণ্ডা জাতীয় স্বাৰ্থৰ কাৰণে কেতিয়াবা কাকবা সহায় কৰিছে কেতিয়াবা নিজস্বভাৱে মানে অকলে আমি নিৰ্বাচনত নিৰ্দলীয়ভাৱে 91ত 96ত অংশগ্ৰহণ কৰিছিলোঁ 2001ত যেতিয়া দল গঠন হোৱা নাছিল ইয়াৰ পিছত দলীয় ৰাজনীতি আহিল এতিয়া দলীয় ৰাজনীতি UPPL BPF দুইটা প্ৰধান আঞ্চলিক ৰাজনীতিক দল আছে BTCত BTRত তেওঁলোকে নিজস্ব এজেণ্ডাক লৈ কাম কৰিব লাজ নালাগে এই প্ৰমোদে এইবিলাকৰ এনচাৰ নাই ভাই প্ৰমোদে এইবিলাক কৰা মানুহটো এক্সপিৰিয়েঞ্চ আছে তাৰ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ আছে তাৰমানে আমি যেতিয়া নেকি 15 বছৰ শাসন কৰিছিল এই সময়ত কোনে বন্দুক ধৰিছিল কোনে ডিভাইড আসাম 50-50 ন বড়োলেণ্ড ন ৰেষ্ট কৈ পেলাই আন্দোলন কৰিছিল গণ্ডগোল কোনে কৰিছিল এই প্ৰমোদ বড়োই চব কৰিছিল তাৰ এটা এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ আছে যে এইবাৰ BPF দল যদি চৰকাৰ কৰে আমি এনেকুৱা কৰিম প্ৰমোদে কৰিব এইটো আজি প্ৰমোদে 5 বছৰ চৰকাৰ চলাইছে আমি না বন্দুক ধৰিছে না ডিভাইড আসাম 50-50 কৈছে আমি যেতিয়া চৰকাৰ আহিব প্ৰমোদ বড়ো 1 মাহ 2 মাহ পিছতে ন বড়োলেণ্ড ন ৰেষ্ট ডিভাইড আসাম 50-50 আৰু গুলি ফুটাৱা মানুহটো ইহঁতৰ দলৰ লগতে আছে আমাৰ লগত নাই আচ্ছা আজি গৌৰৱ গগৈ কৈছে যে আপুনি আৰু প্ৰমোদ বড়ো দুজনে বিজেপিৰ এজেণ্ট মই এইবিলাক কথা দি মোৰ মাথাত নালাগে মই কৈছোঁ আহক আপোনালোকে সবে নিজৰ ৰাজনীতিত নিজৰ দলটো জিকাবৰ কাৰণে সবে চেষ্টাটো আছে সবে বেলেগ কথা ক'ব কোৱাৰ আপত্তি নাই আমাৰ কওক কিন্তু বেয়া কথা নকবি ময়ো লাগি যাব এইবিলাক ৰাজনীতিৰ ভাষা এইবিলাক ক'ব পাৰে যেনিবা BPF দল বা UPPL দল বিজেপিৰ এজেণ্ট এইবিলাক কত ৰাজনীতিৰ ভাষা আমাৰ ইয়াত ক'ব লগা নাই ক'ব পাৰে সবে কোনোবা দলে নিজকে জিকাবৰ কাৰণে এইবিলাক প্ৰস্তুতি থাকে এইবিলাক কথা কয় কিন্তু বেয়া কথা নকবি আমাক যদি দিয়ে আমিও দিম আজি ইউজিৰ মই কৈছে যে ইউজি মানে আণ্ডাৰগ্ৰাউণ্ড বুলি শুনা আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লে মই সোনকালে বুজি পায় ইউজিৰ মই কৈছে যে মিত্ৰতাৰ যিটো কথা চলি আছিল ABSUৰ উদ্যোগত সেইটো অকল আপুনি কেৱল মিত্ৰতাৰ আবুহা মাৰিছে নকৰে এই আণ্ডাৰগ্ৰাউণ্ডে যিটো কথা কয় এইবিলাক বিশ্বাস কৰি লাভ নাই আণ্ডাৰগ্ৰাউণ্ড আপোনালোকে ABSU UPPL ABSU ইয়াৰ আৰু কি পাৰ্থক্য আছে আমি বুজি নাপায় UPPL আপোনালোকে এইবাৰ দেখাই দিয়কচোন আপোনালোকে পাৰ্টি অফিচটো ক'ত কৰে UPPLৰ পাৰ্টি অফিচৰ পৰা কেম্পিং কৰকচোন দেখাই দিয়কচোন এইবাৰ ইলেকশ্যনত ABSU অফিচত নোসোমাই পেলাই ABSU অফিচটো ABSU মতে থাকিব দিয়কচোন ABSU অফিচৰ পৰা UPPLে কেম্পিং কৰিব নালাগে ABSU অফিচটো UPPL অফিচ বুলি ব্যৱহাৰ কৰিব নালাগে আপোনালোকে আমি চাম এইবাৰ ইলেকশ্যনত আমি চাম কথা সেইটোৱে ইউজি ব্ৰহ্ম কি কয় নকয় এইবিলাক মোৰ কাৰণে একো ফেক্টৰ নহয় মুঠতে ইউজি ব্ৰহ্ম আপুনি পাৰিলে কেবিনেট মন্ত্ৰীটো এৰি পেলাই আহক আপুনি চৰকাৰত থাকি পেলাই এইফালে একোটা হ'ব লাগে বুলি ক'ব নালাগে আমি BPFটো কোনো দলৰ লগত নাই আমি ফ্ৰী এইফালেও যাব পাৰে আমি ফ্ৰী কিন্তু আপোনালোকে এতিয়া চৰকাৰত আছে NDA এইটো এৰি পেলাই আহিব লাগিব প্ৰথমত তেতিয়াহে মিলিব আপুনি NDA লগত চৰকাৰ চলাই আছে দিছপুৰ দিল্লী BTC আৰু আমাক কৈ থাকে একগোট হ'ব লাগে আমাৰতো BPF দল হিচাপে ফ্ৰী কোনো দলৰ লগত মিত্ৰতা নাই এইফালেও যাব পাৰে কংগ্ৰেছে আজি ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে BTC এলেকাত কিবা ফেক্টৰ কৰিব আমাৰ BPF দলৰ কাৰণে BTCত কোনো দলে ফেক্টৰ নহয় এতিয়া হয় আমি মানিব লাগিব এতিয়া মানে বিজেপি আমাৰ পিছে দৌৰি আছে তাৰমানে আমাৰ নেক্সটতে বিজেপি অলপ ষ্ট্ৰং হৈ আছে আগত UPPL আছিল UPPL কিন্তু লাষ্টত গ'ল কিন্তু আপোনাৰ উল্টা কৈ আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়ো আপুনি আমাৰ মহিলাসকলক আই মাতৃসকলক যি ধৰণৰ ঠগাইছে আপোনাৰ ভাৱ লাগিব বুলি মই এটা সময়ত কৈছোঁ এইটোৱেই লাগি আছে এতিয়া